Good morning guys, কি খবৰ সকলোৰে আশা কৰিছোঁ সকলোৱে ভালে আছে আৰু পুনৰবাৰ স্বাগতম জনাইছোঁ ইয়ামন ব্লগছৰ নতুন ভিডিঅ'লৈ আৰু এইপিনে এয়া গা পা ধুই আহিলোঁ জাষ্ট আহি একো কৰাই নাই মাত্ৰ চলাটো পিন্ধি লৈছোঁ আৰু মানে কাম আছে আজি বহুত সেইকাৰণে সোনকালে মানে কামখিনি কৰি আজৰি হ'ব লাগিব মানে বিহু আহিছে গম পাইছে আৰু মাঘ বিহু আহিছে কাপোৰ কানি ধোৱা হ'ল আৰু এতিয়া আছে মানে সান্দহ পিঠা এইবিলাকৰ কাম আছে আজি ভাবিছোঁ সান্দহ খুন্দিব যাম মানে আমাৰ ওচৰৰ বাইদেউহঁতৰ তাতে আমাৰ যিহেতু ঢেঁকী নাই মিক্সি আছে থাকিলেতো উপায় নাই মিক্সিতে খুন্দি খাব লাগিব আৰু ময়ো প্ৰায় মিক্সিতে খুন্দিছিলোঁ আগত যেহেতু ঢেঁকী নাছিলে মানে সিহঁতৰ আছে যিহেতু মানে ঢেঁকীতে খুন্দিব ইচ্ছা কৰিছোঁ আৰু ঢেঁকীত খুন্দাটো বেছি ভাল পাওঁ মানে যে গোটা গোটা হৈ থাকে সেইবিলাক মানে মুখত লাগিলে ভাল লাগে আৰু খাই সেইকাৰণে ঢেঁকীতে খুন্দি আনিম সেয়া আৰু সিহঁতেও খুন্দিব আৰু আমিও খুন্দিম তেনেকৈ লগ লাগি আৰু খুন্দি আনিম বাকী এয়া আৰু এতিয়া ভাত পানীখিনি ধুনীয়াকৈ বনাই লওঁ সোনকালে বনাই চব মানে ঠিক ঠাক কৰি একেবাৰে যাম গৈ পেলাই খুন্দাৰ মানে যেতিয়া মানে আৰম্ভ কৰিম আপোনালোকক দেখুৱাম বাৰু ভিডিঅ' কৰিম চাই থাকিব মানে বলক এতিয়া ভাত পানীখিনি বনাই লওঁ বনাই দিলে আপোনালোকক একেবাৰে ঢেঁকীত গৈ লগ পাম দেই আৰু চাই থাকিব ভিডিঅ'টো সকলোকে কেনেকুৱা পাই শেষত জনাই দিব আৰু যিসকল নতুনকৈ চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এইপিনে এয়া সান্দহৰ চাউল লৈছোঁ আৰু এতিয়া যাওঁ আৰু ঢেঁকীত এইপিনে চালনী এদিনাখন আনিছিল এইখন নতুন চালনী আৰু এতিয়া গৈ থাকোঁ আৰু ইয়াতে খৰি আছে সেয়া এয়া খৰিখিনিও লৈ যাব লাগিব ভাজিব লাগিব যে চাউল এয়া আমাৰ মা ইয়াতে এয়া কৰিব আহিছে আৰু এয়া মোৰ বৰমা আৰু এতিয়া ঢেঁকীত এইবিলাক খুন্দিব সান্দা খুন্দিব আৰু ভিতৰত এজন শুই আছে দেখুৱাইছোঁ হা এজনী আছে সেইজনীয়ে লাজ কৰে সেইজনীয়ে শুই আছে সেইকাৰণে নেদেখুৱালোঁ তেনেহ'লে মানে কি কওঁ আৰু যেতিয়া যোৱাৰ সময় আপোনালোকক লগ পাইছোঁ মই তোমাৰ আৰু বৰমাৰ লগতে ঘূৰি যাম Taidi. আমার ভিডিওতে করছেন ও আর ভিডিও সব ঠিক থাকে হ্যাঁ মথরে আহনি বেরাইব আরে লঙ্কা বেশি ও বাসকে বাসকে মিশিকে মিশিতে কোলো না মিশিকে Uroy na. Uroy lang na. দে
আৰু আমি সান্দহ খুন্দি আহি পালোঁ ঘৰ। এয়া মাহটো কেনে লাগিল সান্দহ খুন্দি? ভাল লাগিল। আৰু তাইও অকণমান খুন্দিলে। তাৰপিছত আহিলোঁ, এতিয়া ভাত বনাব লাগিব আৰু সান্দহ খালোঁ। আৰু সান্দহ খালোঁ। এয়া সান্দহ খোৱা কাঁহী বাতি গিলাচ চব থৈ দিছোঁ ইয়াতে। আৰু বেছি নহয় অকণমান এয়া খুন্দি মেলি আহিলোঁ। এতিয়া ঠাণ্ডা লাগিছে, ভাত বনাব লাগিব। মাংস আনিছে, এইপিনে মাংস ধুই আছে। মাংস নাই, এয়া মাংস ধুই আছে, বনাব আৰু অকণমান। মই মানে অলপ মস্তি কৰিম আৰু এতিয়া বিচনাত। আৰু ভাত পানী হ'ল, খোৱা নাই, এতিয়া খাম। এইপিনে ইয়াত বৰা চাউল এইখিনি কালি মানে পিঠা পুৰিম। এয়া নাৰিকল পিঠাটো এইটো পুৰিম যে, সেইকাৰণে এতিয়া ৰাতি এয়া চাউলখিনি তিয়াই থৈ দিব লাগিব। এইটোতে তিয়াই থৈ দিম, ৰাতিপুৱা উঠি পানীটো যাব দিম। তাৰপিছতে আৰু খুন্দি আনি পিঠা পুৰিম। সেয়া দেখুৱাম বাৰু কি কৰোঁ। এতিয়া এইখিনি ধুনীয়াকৈ তিয়াই থৈ দিম। ঘৰৰ পৰা দিছিলে মায়ে পিঠা খাবৰ কাৰণে। সেইদিনাখন লৈ আহিছিল, দেউতাহঁত যে আহিছিল সেইদিনাখনে। এয়া এতিয়া আজিও ঢেঁকীত যাব ওলাইছোঁ। এতিয়া সেয়া চাউলখিনি পানীটো যাব দি থৈছিলোঁ। 6টামানতে উঠিছোঁ আজিও। উঠি ফাৰ্ষ্টতে মানে সেয়া পানীটো যাব দি থৈছিলোঁ চাউলখিনি। এতিয়া যাওঁ আৰু ঢেঁকীত খুন্দি লৈ হ'ব সোনকালে। আৰু সেইপিনে আৰু নাৰিকল চাৰিকল ৰুকিব লাগিব আহি, আৰু বহুত কাম আছে সেইবিলাক। সেইকাৰণে আগতে সেইখিনি চাউলখিনি খুন্দি লৈ হ'ব, তাৰপিছত বাকীখিনি কৰিম আৰু আহি পেলাই ঘৰত। নহ'লে বলক। আৰু গা পা ধুলোঁ, চুলিও তিয়ালোঁ আজি, পূৰা ঠাণ্ডা। এতিয়া যাওঁ আৰু বলক। ইহঁত গ'ল চব স্কুল। ইহঁত যোৱাৰ পিছত আৰু জানে আৰু কিমান কাম। এইবিলাক বাচন বৰ্তনবিলাক ধুলোঁ, ঘৰ চৰ চাফ চিকুণ কৰিলোঁ, সদায় একেখিনি কামেই আৰু কৰি এতিয়া আৰু চাউলখিনি ধুনীয়াকৈ খুন্দি লৈ গ'ল। তেনেহ'লে বলক এতিয়া। আৰু এয়া গুড়া খুন্দি আহিলোঁ। এইখিনি অকণমান দেৰিকৈ খুন্দি মানে পুৰিম আৰু সিহঁতক ভাত পানী দি লওঁ এতিয়া দুপৰীয়া। ইপিনে সেয়া নাৰিকল এতিয়া ৰুকিব লাগিব, আৰু এইখিনি মিক্সিত দিম। সেয়া কুটি লৈছোঁ। ইপিনে নাৰিকল ৰুকিব বহি লৈছোঁ। এতিয়া নাৰিকল ৰুকিম। সেয়া লৈছোঁ। আৰু এইপিনে এয়া নাৰিকলখিনি ভাজিব লৈছোঁ। এইখিনি আমাৰ মাটোৱে ৰুকিলে। এয়া হ'ব যা। আটা নাভাবিবি দে, পিঠা বনাই আছোঁ মই। আটা নাভাবিবি, পিঠা বনাই আছোঁ। পুৰা মানুহৰ কাম নহৈছে মোৰ। এইকেইখন হৈ গ'ল। এয়া আৰু আছে, বহুত আছে আৰু কৰিব। এইখন হ'ল, আৰু বাকী এইকেইখন ভাঙিলে। ফাৰ্ষ্টতে বনাইছিলোঁ, এইখিনি আছে বনাব। এতিয়া ইহঁতক চাহ দিছোঁ খাব। এইপিনে ইহঁতে খাই আছে চাহ। কেনে হৈছে পিঠা? হয় নাই মাতো?
কেনে টেষ্টি হৈছে খা 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 দে দে থাম দম ৰুকা আকৌ হ'ব কৰি আহিছে চাব পাৰে এয়া কাম কৰা মানুহ আহিছে আমাৰ তাতে দেখুৱাই দিছোঁ আৰু এইটো হৈছে মা মানে কাম কৰা মানুহটোক দেখি এনেকে কাম কৰা দেখি এয়া হাঁহি আছে কাম কৰা মানুহটো আৰু কাম ডাঙৰ বাটো কইতা আৰু এইটো আমাৰ ডাঙৰ বা আৰু মানে কাম কৰা মানুহ হয় আৰু কাম কৰা মানুহজনীৰ এইটো হৈছে ভণ্টি কাম কৰা মানুহৰ ভণ্টি ওলাইছে এইজনী মানে কাম কৰা মানুহৰ ভণ্টিজনী চাব পাৰে এয়া কাম কৰা মানুহজনী এইকাৰণে পেনটো লেতেৰা হৈছে লগতে এইজনী বায়েকৰ এই ভনীয়েক চনাই পুনাই ভণ্টি হয় এই কাম কৰা বাইজনী ন মই বোলো আইতা আছে বোলো হেৰি মই ডাঙৰ মই দাউৰা দৌৰিতে আৰু ঢেঁকীটো মই বোলো চাফা কৰি যাম তাই বোলো নহয় ঢেঁকী চাফা কৰালে আহি পাব আইতা কৈছে আপুনি চাফা কৰিব হেৰিটো মই যাম এতিয়া কৰি কিনে দাউৰ একদম টুটুৰে হ'লেও ময়ো ঘৰ আহিছোঁ তুমিও আহিছ ইফালে তাইও আহিছে 2 মিনিট ইফালে আহিছ আকৌ নাৰিকল ৰুকি আৰু নতুনকৈ ভাজি আছোঁ মানে অকণমান কমি গ'ল পুৰপাইখিনি আছে লাগিব যিহেতু সেইকাৰণে আকৌ নাৰিকল মানে কাটি মেলি সেইখিনি এতিয়া মানে তাই এয়া ডাঙৰ মাইনাজনীয়ে তাইও মানে হেৰি কৰিলে লুকি দিলে ধুনীয়াকৈ আমাৰ মাতো অকণমান লুকিছিলে এয়া দেখুৱাইছিলোঁ তাইও মানে চেষ্টা কৰিছে এইবাৰ ফাৰ্ষ্ট সেইবিলাক শিকিব বিচাৰে আৰু মই কৰি থাকিলে তাইও অকণমান এনেকৈ চালে আৰু তাই ডাঙৰ মাইনাই মানে এইখিনি হেৰি কৰি দিলে আৰু ৰুকি দিলে অকণমান সহায় হ'ল বাৰু মোৰো মানে হোষ্টেলত থাকে যিহেতু এতিয়া বিহু খাব আহিছে সেইকাৰণে অকণমান গধূলি এয়া ফুৰিব আহিছিল আৰু তাই ক'লে খুৰীমা ময়ো এইখিনি সহায় কৰি দিওঁ অকণমান এনেকৈ কৈ কিনে আৰু এইখিনি কৰি দিলে এয়া সিহঁত গ'ল বাৰু বহুত ধেমালি কৰিলোঁ হাঁহিলোঁ মাতোৱে অকণমান জোকালে সিহঁতক ভিডিঅ' কৰি সেয়া ভাল লাগে এনেকৈ লগ হ'লে আৰু অলপ অকণমান ধেমালি হয় ভাল লাগে ঠিক আছে এতিয়া এইখিনি ধুনীয়াকৈ ভাজি লৈ পেলাই আৰু মানে পিঠা শেষ হোৱালৈকে দেৰি হ'ব আজি মোটামুটি 10টামান বাজি যাব চাগে আৰু ইমান এক্সপাৰ্টো নহয় দিয়কচোন লাহে লাহেকৈ বনাই থাকোঁ আগত যিহেতু সেনেকুৱা অভ্যাস নাছিলোঁ আৰু এতিয়া চেষ্টাহে কৰি আছোঁ মানে ইমান অভ্যাসটো নাই আৰু ইমান নাজানো এক্সপাৰ্ট নহয় সেয়া ঠিক আছে তেনেহ'লে এতিয়া ভাজি উঠি পিঠা একেবাৰে শেষ হ'লে নাজানো আৰু কেইটামানত মানে পিঠা পূৰা হ'ব আৰু চাওঁ বাৰু ভিডিঅ' কৰোঁ নে নকৰোঁ এইখিনিতে ৰাখি দিব পাৰোঁ হয়তো নাজানো আৰু ঠিক আছে তেনেহ'লে এতিয়া বাই বাই যিহেতু মানে মই একে লেঠাৰিয়ে বনোৱা নাই যে ৰৈ বনাই আছোঁ সেইকাৰণে অকণমান টাইম লাগিছে নহ'লে 2 ঘণ্টাত হৈয়ে যায় এইখিনি গুড়া মই অকণমান ৰৈ কৰি আছোঁ কামখিনি একেলগে নোৱাৰোঁ যে সেইকাৰণে